বহুত স্কুলত তো গ'লো তেওঁক ভৰ্তি কৰিবলৈ, কিন্তু তোৰ ল'ৰাটোৰ ইণ্টাৰভিউ লোৱাৰ পিছত কোনো স্কুলতে তেওঁক ভৰ্তি কৰিব নোখোজে। বাবাৰে বাবা, কি বিটলাৰে বাবা এতিয়া। হা হা, অ'কে, আজি এটা ইণ্টাৰনেশ্যনেল স্কুলত ভোলাৰ ভৰ্তিৰ ইণ্টাৰভিউ আছে। তই ভোলাক লৈ যা তাতে, যেনে তেনে হওক আজি এডমিশ্যন দিয়া। এই কিবা ইণ্টাৰনেশ্যনেল স্কুল এটা। বাবা ভোলা কত গলি রে বাবা, অলপ এই রুমত আসু না। কি হল, কি কারণে মাতি আছা? আজি তোক ইন্টারন্যাশনাল স্কুলত ভর্তি করাব লৈ যাম। সেই স্কুলৰ টিচার বিলাকে যি প্রশ্ন করে তই সব ঠিকঠাক মতে উত্তর দিবি কিন্তু। ওকে, মই সব ঠিকঠাক উত্তর দি দিম, টেনশন নকরিবা। ওকে বলা তেন্তে, দেরি কৰি লাভ নাই, জলদি জলদি যাও আমি। ওকে বলা। আচ্ছা বাবা, এতিয়াই কিন্তু তোক স্যারে মাতিব হা। তই কিন্তু স্যারে যি প্রশ্ন করে সব ঠিকঠাক উত্তর দিয়ে আহিবি কিন্তু রে। এটা প্রশ্ন এৰি নিদিবি কিন্তু। আরে মা, তুমি বেকাৰ টেনশন কৰি আছা। মই এটা প্রশ্ন এৰি নিদিও, সব প্রশ্নৰে উত্তর দি দিম, টেনশন কৰিব নালাগে। কমসে কম উত্তর দিব নোৱাৰিলেও দক্ষিণটো দিয়ে আহিম। স্যারে তোক মাতি আছে, যা বাবা যা, বেস্ট অফ লাক। ওকে মা, বাই বাই। মে আই কামিং স্যার? ইয়েস কামিং, আহা আহা, তাতে বহা। তোর নাম কি বাবা? মোর নাম ভোলারাম বাবু স্যার। ঘৰত সবে মোক ভোলা বুলি মাতে স্যার। তোর আব্বার নাম কি রে? মোর আব্বার নাম তুকারাম বাবু স্যার। তোর মার নাম কি? ফুরফুরি খাতুন বাবু স্যার। আচ্ছা, তহঁতৰ নামবিলাক শুনি তো মনত কৈ আছে যে তহঁতৰ চবে দেখোন বাবু ৰে। স্যার যা কৈছে না। হৈছে হৈছে, বেছি হাঁহিব নালাগে। এতিয়া তোক মই যি প্ৰশ্ন কৰিম তাৰ ঠিক ঠিক উত্তৰ দিবি কিন্তু, তেতিয়াহ'লে তই আমাৰ স্কুলত ভৰ্তি হ'ব পাৰিবি। ঠিক আছে স্যার, আৰু নাহাহো, আপুনি প্ৰশ্ন কৰক। তই কোন ক্লাছত ভৰ্তি হ'ব আহিছা? ক্লাস 7ত স্যার। আচ্ছা কচোন ক, এটা পাচিত 10টা আপেল আছে, তাৰ ভিতৰত 2টা আপেল পচি গ'লে কেইটা আপেল থাকিব পাচিটোত? স্যার 10টা আপেলে থাকিব। ভালকৈ ভাবি চিন্তি কৰে। পাচিত মুঠ 10টা আপেল আছিল, তাৰ পৰা 2টা আপেল পচি গ'লে কেনেকৈ 10টা আপেল থাকিব? স্যার পাচিটোত 10টা আপেলৰ ভিতৰত 2টা আপেল পচি গ'লে ওই আপেল দুটা তো স্যার আৰু আম নহব নহয়, গতিকে ওই পাচিটোত 10টা আপেলে থাকিব। বাহ বাহ বাহ, বহুত বুদ্ধিমান ল'ৰা দেখোন দেই। এটা হাতী আৰু এটা মহৰ মাজত পাৰ্থক্য কি কচোন? স্যার এটা মহ ইচ্ছা কৰিলে হাতীৰ পিঠিত উঠিব পাৰে, বহিব পাৰে, কিন্তু এটা হাতী ইচ্ছা কৰিও মহৰ পিঠিত বহিব নোৱাৰে স্যার কেতিয়াও। বাহ বাহ বাহ, পাৰ্থক্যটো ভালকৈয়ে কৈছা। এইবাৰ কচোন, আমাৰ টোপনি আহিলে বিচনাত কিয় যাওঁ আমি? স্যার এইটোতো আৰু সহজ স্যার। আমাৰ টোপনি লাগিলে বিচনাটো আৰু আমাৰ ওচৰত নাহে না, সেইকাৰণে আমিয়ে বিচনাৰ ওচৰলৈ যাওঁ। হা, এই দেখোন বহুত বুদ্ধিমান ল'ৰা ৰে। কিবা কল নেকি স্যার? না না, এনেকুৱা এটা বস্তুৰ নাম ক যিটো বস্তু এজন পুৰুষে বনাইছে, কিন্তু কোনো পুৰুষ বনোৱাৰ পিছত নিজে ব্যৱহাৰ কৰিব পৰা নাই। কি বস্তু এইটো কচোন? আৰু সহজ, লেডিজ টয়লেট স্যার। পুৰুষেই বনায়, কিন্তু বনোৱাৰ পিছত আৰু পুৰুষে ব্যৱহাৰ কৰিব নোৱাৰে স্যার। হে, আচ্ছা তোৰ হবি কি, মানে তই কি কৰি ভাল পা? স্যার মই কিতাপ পঢ়ি ভাল পাওঁ স্যার। জীৱনত কিমান কিতাপ পঢ়িছা? ক'ব নোৱাৰিম স্যার। কিয় ক'ব নোৱাৰিবি? কাৰণ এতিয়াওতো মই মৰা নাই স্যার, সেইকাৰণে জীৱনত কিমান কিতাপ পঢ়িছো ক'ব নোৱাৰিম স্যার। বাপৰে বাপ, এইটো দেখোন বহুত পিটলা ল'ৰা। আচ্ছা কচোন ক, য'তে ত'তে পায়খানা কৰা উচিত নে উচিত নহয়? স্যার য'তে ত'তে পায়খানা কৰা কেতিয়াও উচিত নহয় স্যার, কেতিয়াও উচিত নহয়। কিয় 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 উচিত নহয়? কাৰণ স্যার পায়খানা কৰাৰ পিছত য'তে ত'তে পানী পোৱা নাযায়, সেইকাৰণে য'তে ত'তে পায়খানা কৰা উচিত নহয়। কাৰণ এনে কৰিলে পেণ্টত গুও লাগি যাব পাৰে। বাবা ৰে বাবা, এই যি টি বস্তু নহয় ৰে।
ই যি উত্তৰ দি আছে মইতো পাগল হৈয়ে যাম ৰে। আচ্ছা কচোন ক, তোৰ লগত 4টা কল আছে আৰু তোক আৰু মই 2টা কল দিলোঁ, তেনেহ'লে তোৰ হাতত এতিয়া কিমানটা কল আছে? ক'ব নোৱাৰিম ছাৰ। আৰে ইমান সহজ অংকটো তই ক'ব নোৱাৰা কিয়? তোৰ স্কুলত কি অংক শিকোৱা নাই? আমাৰ স্কুলত ছাৰবিলাকে আপেল দিহে অংক শিকাইছিল। खत्म। কোনেও কল দি অংক শিকোৱা নাই ছাৰ। সেইকাৰণে মই এইটো ক'ব নোৱাৰিম ছাৰ। আচ্ছা আচ্ছা হ'ব, এনেকুৱা এটা সমস্যাৰ কথা কচোন, যেই সমস্যাৰ সমাধান কৰিলেও অসুবিধা, নকৰিলেও অসুবিধা। কচোন কি সমস্যা হ'ব পাৰে এইটো? ছাৰ এইটোতো একেবাৰে সহজ উত্তৰ ছাৰ। হ'ব ক, জলদি ক। ছাৰ আপুনি কি লুংগি পিন্ধে? মোৰ লুংগি পৰালৈ তোৰ কি কাম? ছাৰ কওক না, আপুনি লুংগি পৰে নে নাই, পিন্ধে নে নাই? হা পিন্ধোতো। মোৰ লুংগি পৰাৰ লগত এই প্ৰশ্নৰ কি সম্পৰ্ক আছে? ছাৰ আপুনি মনত কৰক যে আপুনি ৰাতিপুৱা লুংগি পৰি বজাৰত গ'ল, তাত বহুতো ছোৱালী আপি মানুহো আছে। সেই সময়ত চিগাৰেট এটা ধৰোৱাৰ পিছত আপোনাৰ লুংগিত জুই লাগি গ'ল। তেতিয়া সেই বজাৰত সকলো মানুহৰ আগত আপুনি যদি লুংগিটো খোলে তেতিয়া অসুবিধা, আৰু যদি নুখোলে তেতিয়া অসুবিধা। বাবা কি বুদ্ধিমান ল'ৰা ৰে বাবা। মই বোধহয় এইবাৰ পাগল নহওঁ, বোধহয় অলৰেডি পাগল হৈয়ে গৈছো মই। ছাৰ প্ৰশ্ন কৰক, আৰু কি প্ৰশ্ন কৰিব কৰক। আচ্ছা ভাবাচোন যে এটা আম গছত 20টা আপেল লাগিছে, তাৰ পৰা তই 10টা ডালিম পাৰিছা, তেনেহ'লে সেই গছত কেইটা আৰু নাৰিকল বাকী থাকিব? ছাৰ প্ৰশ্ন শুনিতো বুজি পালো যে আপুনি এটা পাগল হৈ গৈছে। এইটো আৰু কেনেকুৱা প্ৰশ্ন হয়? এইটো বহুত ইণ্টেলিজেণ্ট প্ৰশ্ন হয় ৰে। কথা নকৈ জলদি উত্তৰ দি দে। ছাৰ সেই গছত আৰু 10টা তৰমুজ বাকী থাকিব। তই মোৰ লগত ধেমালি কৰি আছা নেকি? আম গছত তৰমুজ কেনেকৈ লাগিব? কিয় নালাগিব ছাৰ? আপোনাৰ আম গছত যদি আম, আপেল, নাৰিকল লাগিব পাৰে, তেন্তে তৰমুজ কিয় লাগিব নোৱাৰে ছাৰ? আৰে চুপ। মোৰ লগত তই বিটলামি কৰি আছা না? মই বোধহয় সঁচাকৈয়ে পাগল হৈ গৈছো ৰে। আচ্ছা কচোন ক, তোক আগৰ স্কুলৰ পৰা টিচি কিয় দিছে? ছাৰ মই এদিন ক্লাছত মোবাইল লৈ গৈছিলো, তাৰ কাৰণে মোক টিচি দি দিছে ছাৰ। কি কোৱা? এদিন ক্লাছত মোবাইল লৈ যোৱাৰ কাৰণে তোক ডাইৰেক্ট টিচি দি দিলে? নিশ্চয় তই মোবাইলত কিবা ভিডিঅ' নাইবা কাৰোবাৰ লগত কথা পাতি আছিলি, সেইকাৰণে তোক টিচি দি দিছে। না ছাৰ, মই মোবাইলত কোনো ভিডিঅ' বা কাৰো লগত কথাও পতা নাছিলো ছাৰ। মোবাইলটো মোৰ বেগতে আছিল। তেনেহ'লে তোক টিচি কিয় দিল? আচলতে ছাৰ সেইদিনা মোৰ হেডমাষ্টৰে ক্লাছ লৈ আছিল, আৰু মোৰ মোবাইলটো বাজি উঠিছিল। মোৰ মোবাইলত মোৰ গাৰ্লফ্ৰেণ্ডে মোক কল কৰিছিল। কি কোৱা? ক্লাছ 7তেই গাৰ্লফ্ৰেণ্ড? কি বিটলা ল'ৰা ৰে। তাৰপিছত কি হ'ল? তাৰপিছত মোৰ বেগৰ পৰা মোবাইলটো লৈ আমাৰ হেডমাষ্টৰে ৰিচিভ কৰিছিল, হেল্ল' কৈছিল। তেতিয়া মোৰ গাৰ্লফ্ৰেণ্ডে কৈছিল, আব্বা ভোলাৰ মোবাইল আপোনাৰ ওচৰত কিয়? তাৰ পিছত ছাৰ গোটেইখিনি ইতিহাস। বাবাৰে বাবা, ইমান বিটলা ল'ৰা তই। যা তই ঘৰত যা। আমাৰ স্কুলত আৰু চিট খালী নাই, চব বুকিং। আৰু যদি চিট খালী হয় তোৰ ঘৰত আমি কল কৰি দিম। যা। হেল্ল' বন্ধুরা, তোমালোকে কিন্তু মোবাইল লৈ স্কুলত নাযাবা ৰে, আৰু কম বয়সত প্ৰেম নকৰিবা। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।